আমি কংগ্ৰেছ আৰু AIDF-এ যিকেইটা সিটত নিৰ্বাচন খেলিছোঁ ইতিমধ্যে কোকৰাঝাৰৰ 5টা সিটত আমি গ'লোঁ। এতিয়া আজি দৰং জিলাৰ ওদালগুৰি জিলাৰ 2টা সিটত আমি এটা AIDF এটা কংগ্ৰেছৰ কৰিছোঁ। ইয়াৰ উপৰি আৰু আমাৰ কিছু সিট আছে। 19 তাৰিখে গুৰেশ্বৰ বাছকাট আছে, 21 তাৰিখে চিৰাং জিলাত আছে। গতিকে আমি যিকেইটা সিটত খেলিছোঁ সেইকেইটা সিট পৰ্যায়ক্ৰমে সকলো সিটত যাম। ওদালগুৰিত আমাৰ আৰু 3টা সিট আছে, 5 নং চেৰফাং, শুক্লাই চেৰফাং, ননাই চেৰফাং আৰু মুদৈবৰী। এই 3টা সিটলৈকো আমি যাম। একেলগে যেহেতু যাব নোৱাৰি সব আমি পৰ্যায়ক্ৰমে যাম। আমাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে BTCত এইবাৰ ষ্টাৰিঙত ধৰা। আমি জানো যে এইবাৰ 10-12টাতকৈ কোনো এটা ৰাজনৈতিক দলে সিট নাপায় আৰু আমিও তেওঁলোকৰ সমানেই হ'ম, 2টা পাৰ্টি লগ লাগি। আৰু আমাক বাদ দি কোনো চৰকাৰ কৰিব পাৰিব বুলি আমি ভবা নাই। আমি যেটো সমৰ্থন দেখিছোঁ আমাৰ সিট কেইটাত কোনো ৰাজনৈতিক দলৰ একতা, কোনোবাই UPPL BJP লগ লাগিলেও নোৱাৰে সেই সিট কেইটাত, হাগ্ৰামা BJP লগ লাগিলেও নোৱাৰে সেই সিট কেইটাত। আমি 10-12টা সিট আৰামত আমি জিকিম আৰু সেইকেইটা সিট জিকাৰ পিছত কমন মিনিমাম প্ৰগ্ৰেমেৰে আগন্তুক দিনত যাতে BTCত বড়ো মানুহৰ লগতে অন্যান্য জনগোষ্ঠীৰ মানুহ সম অধিকাৰ পায়, ভূমিৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, ভাষাৰ অধিকাৰ, চাকৰি বাকৰিৰ অধিকাৰ, অন্যান্য যিবিলাক আছে অধিকাৰ তেওঁলোকো যাতে সমানে পায়, সেইটোৱে হ'ব আমাৰ কংগ্ৰেছ আৰু AIDF-ৰ মূল লক্ষ্য। আমাৰ তৰুণ গগৈ ডাঙৰীয়া, ৰিপুণ বৰা ডাঙৰীয়া, বদৰুদ্দিন আজমল ডাঙৰীয়াই খুব আগ্ৰহী আগন্তুক দিনত যাতে কংগ্ৰেছ আৰু AIDF-এ BTCত যিকোনো ৰাজনৈতিক দলে আমাক বাদ দি যাতে চৰকাৰ কৰিব নোৱাৰে তেনেকুৱা এটা পৰিৱেশ হওক। আৰু আমি এই পৰিৱেশটো পাইছোঁ। গতিকে AIDF আৰু কংগ্ৰেছৰ প্ৰাৰ্থীসকল EM হ'ব, আপোনালোকে একো আচৰিত নহ'ব। AIDF কংগ্ৰেছৰ মাজৰ পৰা ডেপুটি CM পৰ্যন্ত দিবলগীয়া হ'ব, পৰিস্থিতি আহিব পাৰে। গতিকে কংগ্ৰেছৰ আমাৰ যি মেম্বাৰ জিকিব তেওঁলোকে কাৰো লগত সপোনত যাব নালাগে যে মই অমুকৰ লগত গ'লে চৰকাৰ হ'ব নেকি, চৰকাৰত EM হ'ব পাৰিম নেকি। আমাৰ লগত থাকিয়ে হ'ব পাৰিব। এইবাৰ 6-7টা EM হ'ব পাৰিব আমাৰ 2টা দলৰ পৰা। গতিকে তেনে এক পৰিস্থিতি আমাৰ কাৰণে BTCৰ কংগ্ৰেছ AIDF কৰা অন্যান্য জনগোষ্ঠীৰ মানুহৰ কাৰণে সুখৰ খবৰ। আপনি ক'লে 12টাহে জিকিব, চৰকাৰ কোনে বনাব? না মই চৰকাৰ চাওক, কোনেও 10-12টাতকৈ বেছি নাপায়। UPPL BPF হীৰাৰ পাৰ্টিটো 3-4টা পাব, কোনেও নাপায় 10-12টাতকৈ। 3টা পাৰ্টিৰ ৰাজনৈতিক দল হ'ব লাগিব ইয়াত, 2টা পাৰ্টিৰো কোনো কৰিব নোৱাৰে। কাৰণ 10-12টাতকৈ কোনেও বেছি নাপায়। সিদিনালৈকে লকডাউনৰ পিছত যদি ইলেকশ্যন হ'লে তাৰ হাগ্ৰামাই 7-8ত আহিলেহেঁতেন মাত্ৰ, তেতিয়া হয়তো 13-14টা প্ৰমোদ বড়ো পালেহেঁতেন। এতিয়া প্ৰমোদ বড়ো নামি আছে, হাগ্ৰামা অলপ ওপৰত উঠিছে, 10-12টাতে আছে তেওঁলোকে, তাতকৈ বেছি যাব পৰা নাই। সিট 40টাহে। আমি যদি 12টা পাওঁ, তেওঁলোকে 12টা 3-12-36 হ'লেই BJP আৰু হীৰা হৰণীয়ালৈ অলপ থ'ব লাগিব। নাই নাই, আমি চাওক, আমাৰ BJP আমাৰ শত্ৰু, ৰাজনৈতিক শত্ৰু। বাকী ৰাজনৈতিক দলবিলাক আমাৰ প্ৰতিদ্বন্দ্বী। আপুনি যি বুজি পাই পাব। আৰু আমি আমাৰ BJP শত্ৰু, বাকীবিলাক আমাৰ প্ৰতিদ্বন্দ্বী। থেংক ইউ। আজি আপোনালোকৰ কংগ্ৰেছ 2টা ব্লকৰ যিটো নেকি মানে ইলেকশ্যনৰ প্ৰচাৰ এই পাঁচালিত হৈছে, আজি আপোনালোকৰ কংগ্ৰেছ দলৰ বা AIDF দলৰ একেলগে মঞ্চত দেখা গৈছে লিডাৰবিলাক, কি ক'ব? নাই, এইটো বহুত ভাল খবৰ ৰাইজৰ কাৰণেও বা আমাৰ কাৰণেও। ইমান দিনে হয়তো বহুতে অপপ্ৰচাৰ চলাই আছিলে যে ক'ত বোলে কংগ্ৰেছৰ BPF লগত মিত্ৰতা হৈ আছে, কোনোবাই ক'বলৈ UPPLৰ লগত মিত্ৰতা হৈ আছে। কিন্তু এইবিলাক নহয়, আমাৰ কংগ্ৰেছ AIDF-ৰে মিত্ৰতা হৈছে। আৰু আমি এইবাৰ যদি ইয়াতে 20খন আসনত কেণ্ডিডেট দিয়া হৈছে, মানে কংগ্ৰেছৰ 13খন আৰু AIDF-ৰ মোটামুটি 7খন। তাৰ ভিতৰত আমি আশাবাদী কমেও 10-12খন আসন পাম। আৰু আমি দেখিছোঁ UPPL যিমান চিঞৰক, BPF যিমানে চিঞৰক, তেওঁলোকে মেজৰিটি চৰকাৰ কেতিয়াও নাপায়। সেইটো 100% আমি গম পাওঁ। আজিৰ তাৰিখত আপোনালোকৰ যিটো কংগ্ৰেছৰ যিটো নেতা আহিছিলে দুৰ্গা দাস বড়ো, তেখেতে কৈছে মানে 12খনহে পাব। তাৰ লগত তাৰমানে চৰকাৰত মানে এলায়েন্স হ'ব? চাওক, চৰকাৰৰ এলায়েন্স এতিয়া
যেতিয়া আমাৰ কিছুমান ইছ্যুত আছে এতিয়া বহুত ধৰক ভূমিৰ অধিকাৰ লৈ বা কিছুমান জাতি জনগোষ্ঠীৰ সুৰক্ষা লৈ যিকোনো মানে সকলো অধিকাৰৰ ক্ষেত্ৰত এই অধিকাৰবিলাকৰ ক্ষেত্ৰত যেতিয়া আমাক কোনোবা এটা দলে মাতিব বা ছাপ'জ UPPL হওক BPF হওক যেতিয়া মাতিব তেতিয়া আমি এইবিলাক এজেণ্ডা তেওঁলোকৰ ওচৰত ৰাখিম যে আপোনালোকে এইখিনি আমাৰ যুক্তিখিনি মানক বা এইখিনি এজেণ্ডা আমাৰ ল'ব লাগিব বা মানি ল'ব লাগিব তাৰপিছত আমি তাৰ লগত চৰকাৰত যাম আমাৰ উদ্দেশ্যটো হ'ল আমি চৰকাৰ বনাব নোৱাৰোঁ কিন্তু আমি বিচাৰোঁ আজি চাওক BJP যেনেকৈ BJP আজি ভাৰতবৰ্ষত কি শাসন কৰি পেলাই যি ইচ্ছা তাকে কৰি আছে মেজৰিটি চৰকাৰ পালে পাব্লিকৰ বহুত ক্ষতি হয় কিয় যি ইচ্ছা তাকে কৰে কিন্তু আমি বিচাৰি আছোঁ যিকোনো প্ৰকাৰে আমি এলায়েন্সত UPPL হওক BPF হওক এলায়েন্সত যায় তেওঁলোকে যাতে যিকোনো এটা সিদ্ধান্ত লোৱাৰ আগত 100 বাৰ ভাবিব লাগে যে আমি যাতে প্ৰটেকশ্যন দিব পাৰোঁ সেইটোহে আমি চিন্তা চৰ্চা কৰি আছোঁ যোৱাবাৰত আপোনালোকৰ কংগ্ৰেছ দলে মুনিৰাম দৈমাৰে দ্বিতীয় পজিশ্যন আছিলে এতিয়া আমি দেখা পাইছোঁ যে মানে আপোনালোকৰ AYDF লগত এলায়েন্স আছে অংক কি চলি আছে এতিয়া চাওক ইয়াতে যোৱাবাৰ মাইনৰিটি ভোট আছিল মোটামুটি 14,500 প্লাছ আছিলে তাৰ ভিতৰতে মণিৰামে মোটামুটি 10,000 প্লাছ পাইছে মোটামুটি 11ৰ ওচৰা ওচৰি আৰু AIDF আৰু অবড়ো যিটো দুটা দলে মিলি কমচে কম 3,000 মাইনাছ কৰিছে 11,000 আৰু 3,000 যদি আমি প্লাছ কৰি দিওঁ অটোমেটিকলি মোটামুটি 14,000 ভোট আহি যায় অলিন্দ্ৰ মুছাহাৰী 13,700 জিকি গ'ল এইবাৰ AIDF কংগ্ৰেছ এলায়েন্স আৰু এটা গুড নিউজ কি আমাৰ কাৰণে বা আমাৰ কংগ্ৰেছৰ কাৰণে এইবাৰ ঘটনা হ'ল আপোনাৰ যোৱাবাৰ আছিলে 14,500 এইবাৰ AIDF কংগ্ৰেছ যোৱাবাৰ বেলেগ খেলিছিল এইবাৰ AIDF কংগ্ৰেছ এলায়েন্স হৈ গ'ল 2 নম্বৰ মুছলিম ভোট মোটামুটি 2200 পাৰিছে 16,700 আছে আজিৰ তাৰিখত যদি মুছলিম ভোট মই 70-80 পাব পাৰোঁ এনেই ওলাই যাম আৰু আদাৰ্ছৰ ভোটটোতো মই পামেই কাৰণ যিকোনো কেণ্ডিডেটে 2,000 3,000 4,000 5,000 হ'লেও পাবই তো আমাৰ সেইটো হিচাপেদি আমি যথেষ্ট শক্তিশালী কোনে কি অংক কৰিছে সেইটো নাজানো আৰু ৰাইজৰ খুৱাৰি কেনেকুৱা পাইছে আপুনি ৰাইজৰ খুৱাৰি আজি আপোনালোকে দেখা পাইছেই আৰু এইটোতো মই ট্ৰেইলাৰ দিছোঁ আৰু যেতিয়া ইলেকশ্যনটো ঘোষণা হ'ব তেতিয়া আমি শক্তিটো প্ৰদৰ্শন কৰিম UPPL BPFৰ ষ্টাইলটো বেলেগ আমাৰ ষ্টাইল বেলেগ আমি চাইলেণ্ট কেম্পেইন কৰি আছোঁ সিহঁতে বহুত ক্ৰাউড কৰি আছে আৰু UPPL মানে হকে নহকে যিকোনো গামোচা দি কিবা দি অমুক তমুকে আজি 20 জন জইন কৰিলে 25 জন জইন কৰিলে আজিতো মিটিং ক'ৰবাত যদি 20টা মানুহক লৈ কেনে গামোচা পিন্ধাই জইন কৰিলে সিহঁতে জইন কৰিছে কৰা নাই একো কথা নাই গতিকে সিহঁতৰ ষ্টাইলটো বেলেগ সিহঁতে হ'ল এটা ছ'চিয়েল মিডিয়াত মানে হাল্লা কৰি আছে আমাৰ ফিল ভাল অমুক তমুক ভিতৰেদি মানুহখিনি কি হৈ আছে সেইটো আমি গম পাওঁ ফিল্ডত আৰু মই জানামতে এইটো ক'বলৈ বেয়া কিন্তু অনাবৰৰ ভোট বহুত কম পৰিব UPPLত আৰু বড়ো ভোটেদি উইনাৰ হ'ব নোৱাৰে বড়ো ভোট কিমান আছে 22,000-23,000 তাৰ ভিতৰত যদি 70 বা 75% আমি ধৰি লওঁ বড়ো ভোটটো কাষ্টিং হয় আৰু কিন্তু 3 বছৰৰ ডাটা আমি চাইছোঁই তো এইখিনি হ'লে 17 বা 18,000 কাষ্টিং হ'ব তাৰ ভিতৰত বড়ো ভোট মোটামুটি 3-4 ভাগ হ'ব ময়ো পাম 2-3 হাজাৰ আপোনাৰ BPFও পাব 5-6 হাজাৰ UPPL ধৰক কিবা এটা বেছি পালে চবতকৈ BJPও টানিব তো বড়ো ভোটতো ফেক্টৰ নাই আৰু এটা বস্তু আজি UPPL কৈছে পৰিৱৰ্তন আজি এটা বস্তুই কওঁ মই দেখিছোঁ বড়ো ৰাইজৰ মাজত যথেষ্ট সঁহাৰি আছে UPPLক লৈ ভাল কথা সবৰ অধিকাৰ আছে যোনে যাক চেঞ্জটো বিচাৰে কিন্তু মই এটা মেছেজ দিব খোজোঁ আমি বড়ো হাৰিয়ে চেঞ্জ বুলি ক'লে ৰৌতা সমষ্টিটো চেঞ্জ নহয় কিয় আমি ইয়াতে 30% আছোঁ আদাৰ কাষ্ট আদাৰ কমিউনিটি 70% আছে 70%এ কি বিচাৰিছে UPPL কংগ্ৰেছ না BJP সেইটোহে আচল ফেক্টৰ এতিয়া বড়োখিনি যদি আমি বড়োখিনি কয় যে UPPL লাগে আমি 30% 70%ৰ লগত কেনেকৈ ফাইট কৰিম গতিকে এইবিলাক বহুত কথা আছে মানে মানুহ এজনে কৈ দিলে আমাৰ ফিল ভাল জিকিম বুলি আমি বিশ্বাস নকৰোঁ এতিয়া 70%ৰ ভিতৰত মানে মাইনৰিটি এটা মানে ছেকেণ্ড লাৰ্জেষ্ট মেজৰিটি আমাৰ ৰৌতা সমষ্টিত আজিৰ তাৰিখত ক'ব গ'লে জিকিবৰ কাৰণে যিমান ভোট লাগে তাতকৈ 2-3 হাজাৰ ভোট বেছি আছে মাইনৰিটিৰ তো সেই ক্ষেত্ৰতো আমাৰ যথেষ্ট ভাল বুলি ক'ব পাৰোঁ পিছত ৰাইজে কি কৰে সেইটো নাজানো আৰু